হাই বন্ধুসকল, ৰহমান ডিজিটেল ভ্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি ভিডিঅ'টো আৰম্ভ কৰিম তাৰ আগতে আমি কৈ থওঁ যে NRCৰ সময়ত আপোনালোকে ফিংগাৰ প্ৰিণ্ট দিছিলে নেকি, যে NRCৰ হিয়াৰিঙৰ সময়ত আপোনালোকে হাতৰ ছাপ দিছিলে নেকি, আৰু সেই সমস্যাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড বনাবলৈ সক্ষম হোৱা নাই নেকি। যদি আপোনালোকে সেই সমস্যাত ভুগি আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী, আৰু স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো এই কাৰণে জৰুৰী বুলি কৈছোঁ কাৰণ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ সেই মানুহখিনিৰ ওপৰত হ'ব যিখিনি মানুহ এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই। কেনেকৈ আধাৰ কাৰ্ড বনালে সেই মানুহখিনি আধাৰ কাৰ্ড বনাব পাৰিব, বা সেই মানুহখিনি আধাৰ কাৰ্ড বনাব পাৰিবনে নাই, গোটেই কথাখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তো বলক পলম নকৰাকৈ আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, যিটো হৈছে কি NRCৰ সময়ত আপোনালোকে যি হিয়াৰিঙৰ সময়ত যি বায়'মেট্ৰিক দিছিলে সেই বায়'মেট্ৰিকটো এতিয়ালৈকে প্ৰচেছ চলি আছে, আৰু সেই প্ৰচেছ চলি থকাৰ কাৰণে আজিৰ দিনত আপুনি যদি আধাৰ কাৰ্ড বনাবলৈ গৈছে, ফিংগাৰ প্ৰিণ্ট দিছে, দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হৈছে। কাৰণটো শ্ব' কৰিছে ডিউ টু বায়'মেট্ৰিক ইছ্যু। এই বায়'মেট্ৰিক ইছ্যুৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হৈছে। তো এতিয়া আপোনাৰ কৰিবলগীয়া উপায় কি কি কৰিলে সেই NRCৰ সময়ত যিটো ফিংগাৰ দিছিলে সেই ফিংগাৰটো ৰিজেক্ট হ'ব, বা সেই ফিংগাৰটো কিবা হৈ আপুনি আধাৰ কাৰ্ডটো বনাব পাৰিব। তো প্ৰচেছটো কি, তো প্ৰচেছটো শুনি লওক। প্ৰচেছটো কৈ আছোঁ, কিন্তু তাৰ আগতে আৰু এটা কথা কৈ লওঁ যে যোৱা কিছুদিন আগতে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ এই বিষয়ে, যে NRCত যিসকল মানুহে আধাৰ ফিংগাৰ দিছিলে, মানে হাতৰ ছাপ দিছিলে হিয়াৰিঙৰ সময়ত, সেইসকল মানুহে এতিয়ালৈকে আধাৰ কাৰ্ড বনাবলৈ সক্ষম হোৱা নাই। গতিকে তেওঁলোকৰ উপায়টো কি হ'ব। তেতিয়া তেখেতে কৈছিলে যে অতি শীঘ্ৰেই চৰকাৰীভাৱে এইসকল মানুহৰ আধাৰ কাৰ্ড বনোৱাৰ ব্যৱস্থা কৰা হৈ আছে, গতিকে কোনো চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। তো এতিয়া আমি জানি লওঁ কি প্ৰচেছত আধাৰ কাৰ্ডটো আমি বনাব পাৰিম, প্ৰচেছ কি কি আছে সেই প্ৰচেছটো জানি লওঁ। তো বন্ধুসকল, দুটা প্ৰচেছ আছে। দুটা প্ৰচেছ। আপোনাৰ যিটো NRCৰ হিয়াৰিঙৰ সময়ত যি ফিংগাৰ প্ৰিণ্ট দিছিলে সেই ফিংগাৰ প্ৰিণ্টটো, সেই হাতৰ ছাপটো ৰিজেক্ট কৰাবলৈ দুটা প্ৰচেছ আছে, আৰু সেই দুটা প্ৰচেছৰ জৰিয়তে আপুনি আপোনাৰ ফিংগাৰ প্ৰিণ্টটো ৰিজেক্ট কৰাৰ ব্যৱস্থা কৰিব পাৰে। তো নাম্বাৰ ওৱান, আপোনালোকে শুনিব যে নাম্বাৰ ওৱান আপুনি কি কৰিব পাৰে, এটা মেইল ID আছে, ইয়াতে লিখা উঠিছে মেইল IDটো, আৰু সেই মেইল IDটোত আপোনালোকে মেইল কৰিব পাৰে। মেইল কৰি কি মেইল কৰিব, যে আপোনাৰ যিটো ফিংগাৰ প্ৰিণ্ট ৰিচিপ্ট, সেই ফিংগাৰ প্ৰিণ্ট ৰিচিপ্টখন আৰু NRCৰ ফাইনেল ড্ৰাফ্ট যিখন আছে সেই ফাইনেল ড্ৰাফ্টখন, এই দুটা বস্তু ফটো মাৰি আপুনি মেইল কৰিব পাৰে, যে মোৰ এইটো ৰিজেক্ট কৰি দিব লাগে বুলি লিখি ছাবজেক্টত লিখি আপুনি মেইল কৰিব পাৰে। মেইল কৰাৰ পিছত হয়তো 2-4 দিন, এসপ্তাহ পিছত আপোনাৰ সেই বস্তুটো ৰিজেক্ট হ'ব পাৰে, হয়তো বা ৰিজেক্ট হ'ব, নট গেৰাণ্টি, বাট 80% চান্স আছে। এইটো এটা প্ৰচেছ। নম্বৰ 2 প্ৰচেছ। 2 নম্বৰ প্ৰচেছটো কেনেকুৱা, যে এইটো হৈছে আপোনাৰ UIDIৰ এটা হেল্পলাইন নম্বৰ আছে, সেইটো হৈছে 1947, আৰু সেই নম্বৰটোত আপোনালোকে ফোন কৰিব পাৰে। ফোন কৰি আপোনালোকে বিতং কথাখিনি, আপোনাৰ যিটো প্ৰব্লেম চলি আছে সেই প্ৰব্লেমৰ বিতং কথাখিনি আপুনি সেই জনাই দিব পাৰে, আৰু জনাই দিয়াৰ পিছত আপোনাক সিহঁতৰ ফালৰ পৰা আপোনাৰ সেই ফিংগাৰ প্ৰিণ্ট ৰিচিপ্টৰ এগেইনষ্টত এটা কমপ্লেইন নাম্বাৰ ইছ্যু কৰি দিব, আৰু সেই কমপ্লেইন নাম্বাৰ ইছ্যু কৰি দিয়াৰ পিছত আপুনি ষ্টেটাছ চেক কৰিব পাৰে, বা 2-4 দিন পিছত সিহঁতক আকৌ 1947ত কল কৰিব পাৰে। কল কৰি আপোনাৰ কমপ্লেইন নম্বৰটো সিহঁতক কৈ দিব পাৰে যে এই কমপ্লেইন নম্বৰৰ ষ্টেটাছটো মোক জনাই দিয়ক। তেতিয়া সিহঁতে আপোনাক সেই কমপ্লেইন নম্বৰৰ যিটো ষ্টেটাছ সেইটো আপোনাক জনাই দিব, আৰু সেইটো মতে আপুনি কি কৰিব, যে যদি আপুনি সিহঁতে কৈ দিয়ে যে আপুনি এতিয়া আধাৰ কাৰ্ড বনাব পাৰিব, তেতিয়া আপুনি আধাৰ কাৰ্ড বনাব। আৰু যদি সিহঁতে কৈ দিয়ে যে আৰু 2-4 দিন বা এসপ্তাহ ৰখিব লাগিব, তেতিয়া আপুনি ৰখিব। 2-4 দিন পিছত আপুনি আধাৰ কাৰ্ডটো বনাব। মানে 80% চান্স আছে যে আপোনাৰ আধাৰ কাৰ্ডখন হৈ যাব। মই গেৰেণ্টি নিদিওঁ, যেহেতু বহুত মানুহৰ নহয়, গতিকে আপুনি এই দুটা প্ৰচেছ কৰি চাব পাৰে। কৰি চালে হয়তো আপোনালোকে যি সমস্যাত ভুগি আছে এই সমস্যাটো হয়তো বা সমাধান হ'ব। গতিকে
বস্তুখিনি আপোনালোকে জানিলে যে কি কৰিলে এই NRCৰ হেয়াৰিঙৰ যিটো ফিংগাৰপ্ৰিণ্ট সেইটো ৰিজেক্ট কৰিব পৰা যায়। তো বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব।